নমস্কাৰ হোম কুক পেৰাডাইজৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই লাওৰে বনোৱা দুবিধ ৰেচিপি লৈ আহিছোঁ। প্ৰথমেই বনাম গৰৈ মাছ, লাও আৰু আম টেঙাৰে সৈতে এখন মাছৰ আঞ্জা। তাৰ বাবে মই এটা কোমলীয়া লাও লৈছোঁ আৰু এটা মই কেঁচা আম ব্যৱহাৰ কৰিম। এয়া মই লৈছোঁ গৰৈ মাছ, ভালদৰে ধুই নিমখ হালধি সানি ল'লোঁ। এতিয়া মাছখিনি ভালদৰে মই গৰম কৰি থোৱা তেলত ভাজি ল'ম। মাছখিনি ভজা হ'লত থাকি যোৱা তেলতে প্ৰথমেই মই মিঠি গুটি ফুৰণ দিম। এয়া মিঠি গুটি ফুৰণ দিলোঁ। মিঠি গুটিকেইটা ক'লা পৰাৰ পাছত কুটি থোৱা লাওখিনি ইয়াতে দি দিলোঁ। লগতে এয়া কেইটামান কেঁচা মটৰ দিছোঁ আৰু আন্দাজমতে নিমখ হালধি দিছোঁ। ভালদৰে লাওখিনি অলপ সময় ভাজি লাওখিনি ভালদৰে গলি যাবৰ বাবে গেছটো কমাই প্ৰায় 15 মিনিটমান সময় এনেদৰে থৈ দিম। এয়া চাওক, লাও ভালদৰে সিজি আহিছে। 10-15 মিনিটৰ পিছত এতিয়া মই ইয়াত বিলাহী আৰু আমখিনি কুটি থোৱা আমখিনি লগতে দি ভালদৰে লাওখিনি লৰাই দিলোঁ। একেবাৰে লাওৰ লগত আম আৰু বিলাহী গলি যোৱাৰ পাছত এয়া মই পানী দিছোঁ। তাৰ পাছতে ভাজি থোৱা মাছখিনি দি দিলোঁ। আঞ্জাখন উতলি অহাৰ পাছত একেবাৰে শেষত এয়া কুটি থোৱা ধনিয়া দি দিলোঁ। আৰু এয়া গৰৈ মাছ আৰু আম টেঙাৰে সৈতে মাছৰ টেঙা আঞ্জাখন হৈ গ'ল। এতিয়া আহোঁ দ্বিতীয় ব্যঞ্জনটোৰ বাবে। তাৰ বাবে এয়া মই লাও লৈছোঁ, লগতে লৈছোঁ মই ৰৌ মাছৰ মূৰটো ভাজি লৈছোঁ, এটা পিঁয়াজ, জলকীয়া, আদা, নহৰু আৰু এবাটি মগু দাইল। এই দাইলখিনি প্ৰথমেই মই শুকান কেৰাহী এখনত অলপমান ৰঙচুৱা পৰাকৈ ভাজি ল'ম। এয়া চাওক, দাইলখিনি এনেদৰে ৰঙা পৰিব লাগিব। এই দাইল ভজা হৈ গৈছে। তাৰ পিছতেই গৰম কেৰাহীখনত মই অকণমান গৰম মছলা এনেদৰে গৰমাই গুড়ি কৰি ল'ম। মছলাৰ বাবে এয়া লৈছোঁ কেইটামান জালুক, গোটা জিৰা, আদা, নহৰু, কেঁচা জলকীয়া আৰু লগত শুকান জলকীয়া। এইখিনি ভালদৰে পেষ্ট কৰি ল'লোঁ। এতিয়া এটা কুকাৰত লাওখিনি ডখৰ ডখৰকৈ কাটি ল'লোঁ। লগতে ভাজি থোৱা মগু দাইল, মাছৰ মাথাফাল আৰু এইখিনি সিজিবৰ জোখেৰে পানী, লগতে দিছোঁ মই নিমখ আৰু হালধি। এইখিনি ভালদৰে দুটা হুইচেল মৰাই মই সিজাই ল'ম। এতিয়া এখন কেৰাহীত মিঠাতেল গৰম কৰিলোঁ, তাতে জিৰা ফুৰণ দিলোঁ আৰু এয়া মোৰ ওচৰত নৰসিংহ পাত আছিলে, নৰসিংহ পাত দিলোঁ। লগতে কাটি লোৱা পিঁয়াজ, এইখিনি ভালদৰে ৰঙাকৈ ভাজি ল'ম। তাৰপিছত মছলাৰ পেষ্টখিনি ইয়াত দি ভালদৰে তেল ওপঙি অহালৈকে মছলাখিনি ভালদৰে ভাজি ল'ম। এয়া চাওক, ভালকৈ মছলাখিনি ভাজা হ'ল। এতিয়া সিজাই থোৱা লাওৰে সৈতে মাছৰ মাথাখিনি ইয়াতে দি দিলোঁ। এইখিনি ভালদৰে লৰাই ল'ম। মই অলপমান পানী ব্যৱহাৰ কৰিম বেছি ডাঠ হোৱাৰ বাবে। এয়া অলপমান পানী দিছোঁ। এতিয়া ভালকৈ উতলি আহিবলৈ দিম। উতলি অহাৰ পাছত এচামুচ চেনি দিছোঁ, লগতে এয়া গুড়ি কৰি থোৱা গৰম মছলা। এইখিনি দি একেবাৰে শেষত মই এচামুচ ঘিউ দিলোঁ আৰু ঘিউখিনি দি গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। এয়া মুড়িঘণ্ট সাজু। দৰ্শকসকল, এই দুবিধ ৰেচিপি বাৰু চাই আপোনালোকে কেনে পালে? যদিহে ভাল পালে তেন্তে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।